আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ লাভ জাহাজক কেনেকৈ জেলত ভৰাব পাৰি আৰু এই লাভ জাহাজ আচলতে হয় কি। কিন্তু সকলোতকৈ বেছি ইম্পৰ্টেণ্ট মই আপোনালোকক ক'ম কেনেকৈ আমাৰ পলিটিকেল পাৰ্টিসমূহে ইয়াক পলিটিকেল ইস্যু বনাই মানুহক ছেপাৰেট কৰি আছে। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু এনেকৈ আইন নজনা কথাবোৰ জানিবলৈ লিগেল অসম চেনেলটো ছাবস্ক্ৰাইব কৰক। বন্ধুসকল, ভিডিঅ'টোৰ আৰম্ভণিতে জানো আহক লাভ জাহাজ আচলতে হয় কি। একৰ্ডিং টু কোৰাণ, এজন মুছলিম পুৰুষ বা মহিলাই এজন নন মুছলিম মানুহৰ লগত বিয়া হ'ব নোৱাৰে। চেপ্টাৰ 2 ভাৰ্ছ 221 অফ কোৰাণ চেজ, এজন এনে ব্যক্তিক বিয়া কৰক যাৰ এজনতকৈ বেছি ভগৱানৰ ওপৰত বিশ্বাস নাই বা যাৰ কেৱল আল্লাহৰ ওপৰত বিশ্বাস আছে। ইয়াত প্ৰথমতে যদি এজন মুছলিমে এজন নন মুছলিমক বিয়া কৰাব খুজিছে তেন্তে সেই নন মুছলিমজনক ইছলাম স্বীকাৰ কৰাব লাগিব আৰু ইয়াকেই মানুহে লাভ জিহাদ বুলি কয়। ইয়াত বন্ধুসকল কোৰাণ আৰু সংবিধানৰ মাজত মতবিৰোধ হোৱা দেখা যায়। বিকজ আৰ্টিকল 25 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চেজ যিকোনো মানুহে যিকোনো ধৰ্ম অনুসৰণ কৰিব পাৰে। কিন্তু বন্ধুসকল, আনফালে কোৰাণে কৈছে যদিহে আপুনি নন মুছলিমক বিয়া কৰাব খুজিছে তেন্তে তেওঁক প্ৰথমতে ইছলাম অনুসৰণ কৰক, তেওঁৰ বিশ্বাস প্ৰথমতে আল্লাহৰ ওপৰত কৰাওক। আৰু বন্ধুসকল, ইমানখিনি কথাই আপোনালোকক মিডিয়াত দেখাই আছে আৰু পলিটিকেল পাৰ্টিসমূহে কৈ আছে। কিন্তু বন্ধুসকল, ইয়াত কোৰাণে আন এটা কথা কৈছে যে ফৰ্চফুল কনভাৰ্চন অৰ্থাৎ কাৰোবাক জোৰ কৰি ধৰ্ম পৰিৱৰ্তন কৰোৱা ভেলিড নহয়। চেপ্টাৰ 2 ভাৰ্ছ 256ত উল্লেখ আছে কোনো ব্যক্তিক জোৰ কৰি ধৰ্ম পৰিৱৰ্তন কৰাব নোৱাৰিব বা ইছলাম অনুসৰণ কৰাব নোৱাৰিব। তেন্তে বন্ধুসকল, এই লাভ জিহাদ কেনেকৈ হ'ল? এয়াতো কোনো সাধাৰণ অপৰাধ হ'ব লাগিছিল, কাৰণ ইয়াৰ ক্ষেত্ৰত কোৰাণত ক'তো উল্লেখ নাই। চিন্তাৰ বিষয় এয়াই যে আজিও বহু মুছলিমে চেপ্টাৰ 2 ভাৰ্ছ 256ৰ বিষয়ে নাজানে। ইয়াত বন্ধুসকল, কোৰাণ আৰু সংবিধানে এটা কথাই কৈ আছে, কোৰাণ চেপ্টাৰ 2 ভাৰ্ছ 256 আৰু সংবিধানৰ আৰ্টিকল 25 ৰাইট টু ৰিলিজন সকলোৰে ওচৰত আছে। তেন্তে এতিয়া কি কোৱা যাব যে ফৰ্চফুলি অৰ্থাৎ জোৰ কৰি ধৰ্ম পৰিৱৰ্তন কৰোৱা লাভ জিহাদ হয়? এনেকুৱা বহুত জোৰ কৰি ধৰ্ম সলোৱাৰ কেছ পোহৰলৈ আহিছে, কিন্তু এনেকুৱা কমিউনেল ৰংখানা মোৰ মতে ঠিক হোৱা নাই। এই লাভ জিহাদ নাম জানি শুনি ৰখা হৈছে। জোৰ কৰি ধৰ্ম পৰিৱৰ্তন যিকোনো মানুহে কৰাব পাৰে, ইয়াৰ কাৰো ধৰ্মৰ লগত সম্পৰ্ক নাই। ইয়াৰ সম্পৰ্ক হৈছে সৰু চিন্তাধাৰাৰ লগত যে মোৰ ধৰ্মৰ মানুহ সকলোতকৈ বেছি হ'ব লাগে, আৰু এই চিন্তা যিকোনো ধৰ্মৰ মানুহৰে মনত আহিব পাৰে। এয়া হিন্দুৰ মনতো আহিব পাৰে, মুছলিম বা খ্ৰীষ্টানৰ মনতো আহিব পাৰে বা বেলেগ কোনো ধৰ্মৰ মনতো আহিব পাৰে। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু ইয়াত এটা অপৰাধক মুছলিম নাম এটা দি পাৰ্টিকুলাৰ কমিউনিটিৰ ওপৰত বদনাম লগাই দিয়া মোৰ হিচাপত ঠিক নহয়। কাৰণ এনেকুৱা ধৰণৰ নাম দিয়াৰ পিছত এটা কমিউনিটি প্ৰথমতে নামত অপৰাধী হৈ যায়, আৰু সেই এনে সৰু চিন্তাধাৰাৰ অপৰাধক এনেকৈ এটা ধৰ্মৰ ওপৰত জাপি দিয়া কোনো পন্থাৰেও ঠিক নহয়। বন্ধুসকল, এনেকুৱা সৰু চিন্তাধাৰাৰ লোকসকলক কেনেকৈ জেলত ভৰাব পাৰিব ইয়াৰ আগতে জানি লোৱা জৰুৰী যে এনে লোকক জেলত কিয় ভৰাব। ভাৰতবৰ্ষত বহু ধৰ্মৰ লোকে বাস কৰে আৰু সকলোৱে নিজৰ ধৰ্ম নিজৰ ৰিলিজনক বহুত ভাল পায় আৰু এই ভাল পোৱা থাকিবই লাগে। কিন্তু কিছুমান মানুহৰ মাজত মই আহি যায়, মোৰ ধৰ্ম মোৰ ভগৱান সকলোতকৈ ওপৰত, আৰু ইয়াৰ পৰাই আৰম্ভ হয় কাহিনীৰ। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই বহু ৰুলিং দিছে যাৰ মতে দুজন ভিন্ন ধৰ্মাৱলম্বীৰ লোকে বিয়া কৰাব পাৰে একেবাৰে চিম্পল। স্পেচিয়েল মেৰিজ এক্টটো ইনেক্ট হৈ গ'ল, আৰু একৰ্ডিং টু আৰ্টিকল 25 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যিকোনো মানুহে যিকোনো ধৰ্ম আঁকোৱালি ল'ব পাৰে বা অনুসৰণ কৰিব পাৰে, এয়া তোৰ পাৰ্চনেল চইচ। কিন্তু একৰ্ডিং টু সুপ্ৰিম কোৰ্ট জাজমেণ্ট গিভেন বাই চিফ জাষ্টিছ ৰেব, ৰাইট টু প্ৰেক্টিছ এণ্ড প্ৰপাগেট ৰিলিজনৰ অৰ্থ এয়া নহয় যে কাৰোবাক ফ'ৰ্চ কৰি ধৰ্ম পৰিৱৰ্তন কৰোৱা, যাৰ অৰ্থ হ'ল কাৰোবাক জোৰ কৰি বা ফ'ৰ্চ কৰি ধৰ্ম পৰিৱৰ্তন কৰাৰ অধিকাৰ কোনো ব্যক্তিৰ নাই। আৰু কোৰাণেও চেপ্টাৰ 2 ভাৰ্ছ 256ত কৈছে ন কম্পালচন ইন ৰিলিজন। কিন্তু মিডিয়া আৰু পলিটিকেল পাৰ্টিয়ে এটা কমিউনেল ৰং দিবলৈ লাভ জিহাদ নামৰ বস্তু এটাক ৰাইজৰ মগজুত সোমাই দিছে। সেই ৰাইজ যিসকলক ভ্ৰমিত কৰা হৈছে, সেই জনতা যিসকল এই বিষয়ে সজাগ নহয় বা এই বিষয়ত জ্ঞান নাই, সেই জনতা যিসকল আনএডুকেটেড, যিসকলৰ শিক্ষা নাই। ৰিচেণ্টলি কিছুমান এনে কেছ পোহৰলৈ আহিছে য'ত কিছুমান মানুহে নিজৰ সৰু চিন্তাধাৰাক পূৰণ কৰিবলৈ নিজৰ পাৰ্টনাৰৰ লগত জোৰ জুলুম কৰে, আৰু শ্বকিং ফেক্ট এয়াই যে এওঁলোকে বিয়াই এই কাৰণে কৰে যাতে নিজৰ ধৰ্মৰ মানুহ বহাব পাৰে। আৰু এই কাৰণবোৰৰ বাবে অবৈধ ধৰ্ম পৰিৱৰ্তনৰ ওপৰত কিছু ষ্টেট গভৰ্ণমেণ্টে নিজৰ আইন বনাই আছে আৰু কিছুমান ষ্টেটত বনোৱা হৈ গ'ল। কিন্তু বৰ্তমানলৈকে কোনো নেশ্যনেল লেজিছলেশ্যন নাই যি সমৰূপত গোটেই ভাৰতবৰ্ষতে প্ৰযোজ্য হ'ব। ইয়াত প্ৰশ্ন এয়া যে যেতিয়া কোনো আইন নাই, কোনো নেশ্যনেল লেজিছলেশ্যন নাই, তেন্তে এই সৰু চিন্তাধাৰাৰ লোকসকলক আমি জেললৈ কেনেকৈ পঠিয়াম? এই সৰু চিন্তাধাৰাৰ লোকসকলৰ ওপৰত ছেকশ্যন 376 অফ IPC ৰেপ চাৰ্জেছ, IPC ছেকশ্যন 419 এণ্ড 420ৰ অধীনত প্ৰতাৰণাৰ, আৰু যদি এয়া তেওঁলোকৰ ব্যৱসায় প্ৰথমতে বিয়া কৰোৱা আৰু পিছত নিজৰ পাৰ্টনাৰৰ ধৰ্ম পৰিৱৰ্তন কৰোৱা, আকৌ তেওঁলোকে আন এখন বিয়া পাতি ধৰ্ম পৰিৱৰ্তন কৰে, তেন্তে তেওঁলোকৰ ওপৰত একৰ্ডিং টু IPC ছেকশ্যন 494 এণ্ড 495 একশ্যন ল'ব পৰা যায়।
তেন্তে বন্ধুসকল এই লাভ জিহাদৰ ওপৰত আপোনাৰ মতামত কি? কাৰণ কোৰানেও চেপ্টাৰ 2 ভাৰ্চ 256ত জোৰ কৰি ধৰ্মান্তৰ কৰাটো এলাউ কৰা নাই। এটা অপৰাধক এনেকৈ ধৰ্মৰ নাম দি ব্লেম দি সেই ধৰ্মটোক অপমান কৰা আপোনাৰ মতে ঠিক হৈছেনে? কমেণ্টত জনাব। বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেদৰে আইনী বহু নজনা কথা জানিবলৈ লিগেল অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব।